নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোকক টু দ্য নিউজ অসম 24 ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। একপক্ষীয় প্ৰেমৰ পৰিণতি এচৰ দুচৰ নহয়, 11 টকাকৈ পূৰ্ণহতীয়া চোৰ সদালে প্ৰেমিক যুৱকক। এগৰাকী যুৱতীক জোৰ কৰি বাইকত উঠাই নি নিৰ্জন ঠাইত এচিড ঢালিবলৈ চেষ্টা কৰিছিল। তাৰ পিছত পৰিণতি এয়া। হাজত পৰিচয় লুকাই প্ৰেম কৰিবলৈ গৈ ৰাজ্যৰ ৰখত পৰিল ভণ্ড প্ৰেমিক মৃদুলালী। একপক্ষীয় প্ৰেমৰ পৰিণতি পৰিচয় লুকাই বলপূৰ্বকভাৱে প্ৰেম কৰিবলৈ যোৱা ভণ্ড প্ৰেমিক মৃদুলালীৰ গাল আৰু পিঠিত পৰিল চেণ্ডেলৰ চৰ। এচৰ দুচৰ নহয়, 11 টকাকৈ পূৰ্ণহতীয়া চোৰ সদালে প্ৰেমিক যুৱকক। হাজত পৰিচয় লুকাই প্ৰেম কৰিবলৈ গৈ ৰাইজৰ ৰখত পৰিল ভণ্ড প্ৰেমিক মৃদুলালী। এগৰাকী হিন্দু যুৱতীক জোৰ কৰি ঘৰৰ পৰা উঠাই নি ৰাইজৰ হাতত লপা থপা খালে ভণ্ড প্ৰেমিক মৃদুলে। ভুক্তভোগী যুৱতীগৰাকীক বাইকত উঠাই নি হাজো থানাৰ অন্তৰ্গত তৈলা গাঁৱৰ জনশূন্য এলেকাত মুখত এচিড ঢালি দিব বিচৰাত হাহাকাৰ লাগে। এচিড ঢালিবলৈ চেষ্টা কৰাৰ লগে লগে যুৱতীগৰাকীয়ে চিঞৰ বাখৰ আৰম্ভ কৰাত লম্পট মৃদুলে চুৰি এখন উলিয়াই লয়। পিছত ঘটনাস্থলীত আশে পাশে থকা লোকসকল উপস্থিত হৈ কাৰায়ত্ব কৰে লম্পট যুৱকজনক। উত্তেজিত ৰাইজে লম্পট মৃদুলালীক ধৰি বান্ধি উত্তম মধ্যম সদায়। ঘটনাটোৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় হিন্দু জাগৰণ মঞ্চ নামৰ সংগঠনৰ সদস্যসকল। মঞ্চৰ সদস্যসকলৰ উপস্থিতিত হাজো আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। ঘটনাস্থলীৰ পৰা যুৱতীগৰাকীক উদ্ধাৰ কৰাৰ লগতে লম্পট মৃদুলালীক আৰক্ষীৰ হাতত গতাই দিয়ে।